আপোনাক তেওঁৰ সকলোখিনিৰে ভাল পাইছে, এজন মানুহে যদি আপোনাক তেওঁৰ মনৰ সকলোখিনিৰে ভাল পাইছে, তোমাৰ বাবে সি সকলো কিছু কৰিব পাৰে, মানে ভাল পাইছে মানে নিজৰ মনৰ পৰা সঁচা ভাল পাইছে আৰু তোমাৰ কাৰণে সকলো কিছু কৰাৰ কাৰণে প্ৰস্তুত আছে। মানে সেই ভাল পোৱাটো আৰু এনেকুৱা ভাল পোৱা নহয় যে এৰি যাব, এনেকুৱা ভাল পোৱা নহয়। কিন্তু যেতিয়া সেই মানুহজনৰ মনত আপোনাৰ প্ৰতি ঘৃণা জন্মিব, সেই ঘৃণাৰ পৰিমাণটো সেই ভাল পোৱাৰ দৰে বিশাল হ'ব। কাৰণ যিয়ে আপোনাক ইমান বেছি ভাল পাব পাৰে, এবাৰ যদি তাৰ মনত কিবা কাৰণত আপোনাৰ কাৰণে ঘৃণা আহি পৰে, তেতিয়াহ'লে সেই ঘৃণাটো সেই ভাল পোৱাৰ দৰে বিশাল হ'ব। কাৰণ যিয়ে আপোনাক ভাল পাব পাৰে, সি আপোনাক ঘৃণাও কৰিব পাৰে, সি আপোনাক মানে সহ্য নকৰা অৱস্থাও হ'ব পাৰে। কাৰণ এনেকুৱা কিছুমান ব্যৱহাৰ আছে যিবিলাক ব্যৱহাৰ কৰিলে ভাল পোৱা মানুহবিলাকৰ ওচৰতো আপুনি ঘৃণাৰ পাত্ৰ হৈ যাব। সেইকাৰণে যিয়ে আপোনাক নিজৰ মনৰ পৰা সঁচা ভাল পাইছে, তাৰ মনত কেতিয়াও আঘাত নিদিব। কাৰণ আপুনি অলপ অলপকৈ আঘাত দি সেই মানুহটোক বদলাই মানে চেঞ্জ কৰি পেলাব, পৰিৱৰ্তন কৰি পেলাব। তেতিয়া সেই মানুহজনে আপোনাৰ ভাল পোৱাৰ পৰিৱৰ্তে যিখিনি ভাল পাইছিল তাৰ পৰিৱৰ্তে তাতকৈ 10 গুণ বেছি ঘৃণা কৰিব পাৰিব। কাৰণ এইটো বিজ্ঞানসন্মত কথাই যে আপোনাক যিয়ে মানে সকলোখিনিতে ভাল পাব পাৰে, সকলোখিনিতে ঘৃণাও কৰিব পাৰে। আপোনাক যি বিশাল পৰিমাণ ভাল পোৱা দিব পাৰে, সি আপোনাক বিশাল পৰিমাণ ঘৃণাও দিব পাৰে। গতিকে আপোনাক যিয়ে বিশাল পৰিমাণে ভাল পোৱা দিছে, তাক